পল্লৱী শৰ্মা চৌধুৰীয়ে জামিনৰ আবেদন কৰা নাছিল। কৌশল আছিল কাৰাবন্দী আন বিষয়াসকল মুক্ত হওক। কাৰাবন্দীসকলে জামিন পালে প্ৰশস্ত হলহেঁতেন পল্লৱী শৰ্মা চৌধুৰীৰ জামিনৰ পথ। APSCৰ কাৰাবন্দী ৰাজপত্ৰিত বিষয়াৰ জামিনৰ বাবে ন্যায়াধীশক দিয়া উৎকোচ কেলেংকাৰীয়ে ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে আন কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰক্ষী আদালতক দিয়া তথ্যৰ প্ৰতিলিপিত। প্ৰকৃততে কিমান সুনিপুণভাৱে জামিন লাভৰ চেষ্টা চলোৱা হৈছিল তাৰ আঁৰৰ কাহিনী উল্লেখ কৰিছে আৰক্ষীয়ে। 8 জুলাইৰ জামিনৰ ৰায়দানত নাম নাছিল পল্লৱী শৰ্মা চৌধুৰীৰ। কিয় জামিনৰ আবেদন কৰা নাছিল পল্লৱী শৰ্মা চৌধুৰীয়ে? তাৰ ব্যাখ্যাও দাঙি ধৰিছে আৰক্ষীয়ে। ন্যায়াধীশক উৎকোচ দি গ্ৰেপ্তাৰ হোৱা পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী সুৰজিৎ চৌধুৰী আৰু অধিবক্তা তথা দৰং বিজেপিৰ উপসভাপতি শৈলেন শৰ্মা বৰুৱাই অতি সুনিপুণভাৱে খেলিছিল এই খেল। আৰক্ষী আদালতক দাখিল কৰা তথ্যত স্পষ্টকৈ উল্লেখ কৰিছে তেওঁলোকৰ লক্ষ্য আছিল কাৰাবন্দী আন বিষয়াসকলে প্ৰথমতে জামিন লওক, কিয়নো এইসকলে জামিন লাভ কৰিলে প্ৰশস্ত হৈ পৰিব পল্লৱী শৰ্মা চৌধুৰীৰো জামিন লাভৰ পথ। আমাৰ ফালৰ পৰা সকলো ব্যৱস্থা লোৱা হৈছে যাতে কোনো ব্যক্তিয়েই আইনৰ সুৰুঙা উলিয়াব নোৱাৰে, কাৰণ আমি যাতে চাৰ্জশ্বিট দিওঁতে বা অন্যান্য ধৰণৰ যিবিলাক ডকুমেণ্টছ আমি প্ৰস্তুত কৰিছোঁ সেইবিলাকত যাতে কোনো ভুল নাথাকে, ফুল প্ৰুফ ধৰণৰ হয়, সেইবিলাক আমি ইতিমধ্যে কথা পাতিছোঁ। এইবিলাক ধৰণে আমাৰ বিষয়াসকলে কৰিছে। ইফালে উৎকোচত দিয়া প্ৰায় 1 কোটি টকা অতি সোনকালেই উদ্ধাৰ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে এগৰাকী ৰহস্যময় নাৰীৰ সন্ধানত তথ্য আহৰণ কৰিবলৈ প্ৰচেষ্টা চলাই আছে। জানিব পৰা মতে ন্যায়াধীশক মেনেজ কৰিবলৈ এই ৰহস্যময় নাৰীগৰাকীৰ হাততে 1 কোটি টকাৰ বিশাল পৰিমাণৰ ধন গতাই দিছিল সুৰজিৎ চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱাই। কেমেৰা পাৰ্চন অঞ্জন আৰু মানৱৰ সৈতে অগ্নিত গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।